এইটো কাহিনী হৈছে যাদুৰ কাহিনী। এইটো কাহিনী হৈছে মোহন আৰু মোহনৰ পৰিয়ালৰ। মোহন বহুত দুখীয়া ল'ৰা আছিল আৰু তাৰ দেউতা আৰু মাও বহুত দুখীয়া আছিল। তাৰ দেউতাকৰ ওচৰত কোনো কাম নাছিল আৰু সি বহুত সমস্যাত আছিল। মোহনৰ দেউতাকে তাৰ পত্নীক কৈছিল, "সৰলা, আমাৰ ঘৰত 2 দিন ধৰি খাদ্য বনোৱা নাই। মই কাম বিচাৰি ফুৰিছো, কিন্তু মই কাম পোৱা নাই। ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছো যে জলদি মই যাতে কাম পাওঁ।" বাপেকে কাম নোপোৱাত মোহনৰ বহুত দুখ হৈছিল। এদিন মোহনৰ দেউতাক ৰাস্তাৰ দিগি গৈ আছিল। মোহনৰ দেউতাকে এখন গাড়ী দেখিছিল। সেই গাড়ীখনত কোনো নাছিল, কিন্তু গাড়ীখন লৰি আছিল। মোহনৰ দেউতাকে বহুত আচৰিত হৈছিল। সি গাড়ীখনৰ দৰজা খুলি গাড়ীখনৰ ভিতৰত সোমাই গৈছিল। মোহনৰ দেউতাকে গাড়ী চলাব নেজানিছিল, সেইকাৰণে সি বুজি পোৱা নাছিল এতিয়া কি কৰিব। কাৰ অট'মেটিক ষ্টাৰ্ট হৈ গৈছিল। যেনেদৰেই মোহনৰ দেউতাকে গাড়ীখনক যেনেদৰে কৈছিল তেনেদৰেই গাড়ীখন চলিছিল। সি গাড়ীখন ঘৰত লৈ গৈছিল। মোহনৰ দেউতাকে গম পাই গৈছিল যে এইখন এখন যাদুৰ কাৰ। মোহনৰ দেউতাকে বহুত আনন্দিত হৈ গৈছিল আৰু সি সকলো ঘটনা পৰিয়ালক কৈছিল। পৰিয়ালটোৱে আনন্দিত হৈ গৈছিল। মোহনৰ দেউতাকে এইটো সিদ্ধান্ত কৰিছিল যে এতিয়াৰ পৰা সি গাড়ীখন দি ভাড়া মাৰিব। মোহনৰ দেউতাকে ভাড়া মাৰা আৰম্ভ কৰি দিছিল। লাহে লাহে মোহনৰ দেউতাকে ধনী হৈ গৈছিল। এইবোৰ দেখি গাঁৱৰ মানুহ এজন বহুত জ্বলিছিল। পিছত মানুহজনে গম পাইছিল এইবোৰ যাদুৰ কাৰখনৰ পৰাহে হৈছে আৰু সি গাড়ীখন চুৰি কৰি লৈ গৈছিল। সি গাড়ীখন বেচাৰ সিদ্ধান্ত কৰিছিল, কিন্তু অলপ দূৰ যোৱাৰ পিছত তাৰ এক্সিডেণ্ট হৈ গৈছিল। কিন্তু গাড়ীখনৰ একো হোৱা নাছিল। মানুহজনৰহে মৃত্যু হৈ গৈছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।